আছো বৰ্তমান মুৰ্গী ফাৰ্মত এয়া কিছুমানেতো ভাবে তো বহুত মেডিচিন ইউজ কৰে এনেকে পুহিলে মানে কি হয় এইটো মানে মুকলিকে মেলি দিয়া নহয়তো তাৰ বিনিময়ত অলপ অলপ মেডিচিন দিয়া হয় কি কোম্পানী আন্ডাৰ আজিকালি ফাৰ্ম কিছুমান থাকে মানে কুকুৰা ভগোৱা মোৰ খালি সেইবিলাক নহয় হা মোৰ নিজৰ ব্যক্তিগত নমস্কাৰ বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো মই বৰ্তমান আছো নাজিয়া অঞ্চলৰ মাছমজিয়াত নমাটি দিহিঙীয়া গাঁও আপোনালোকে দেখিছে মই এখন ভাল ডাঙৰ কুকুৰা ফাৰ্ম এখনত আছো মোৰ লগৰ এজন বন্ধু এজনৰ ঘৰলৈ আহিলো তেওঁ মানে কেনেদৰে আপোনাৰ এই ফাৰ্মখনৰ লগত জড়িত হৈ কেনেদৰে নিজৰ পৰিয়ালটো স্বাৱলম্বী কৰিছে তো তেওঁৰ পৰা দুআষাৰমান পাতিবলৈ চেষ্টা কৰিম বলক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰো দাদা নমস্কাৰ ভালে আছে ভাল 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 তুমি ভালে আছা ভাল ভাল আচ্ছা বাকি হেৰি আমাৰ অডিয়েন্সক আপুনি দেখাওক যে আমাৰ কুকুৰাৰ ফাৰ্মখন লগত আমি এনে কেনে ধৰণৰ মানে জড়িত হৈ আছে আৰু এতিয়া বৰ্তমান কুকুৰা আপোনাৰ কি মানে ভ্যাৰাইটিজ আছে তোমাৰ ইয়াত অলপ আমাৰ অডিয়েন্সক অলপ জনাই দিবা হয় 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 নিশ্চয় মোৰ ফাৰ্মখনত মই তোমাৰ দুটা প্ৰজাতিৰ কুকুৰা বৰ্তমান মানে মই পুহি আছো হয় হয় এতিয়া বৰ্তমান আপোনালোকে যিবিলাক দেখি আছে এইখিনি কয়লাৰ বুলি কয় আৰু ইয়াৰ ইটো পাৰে বেখনৰ ইটো পাৰে আৰু এটা প্ৰজাতি আছে হেতু হৈছে আপোনাৰ লোকেলটো লোকেল আৰু হেতু অলপ সৰু হৈ আছে ইয়াতকে আচ্ছা মই এই দুটা প্ৰকাৰৰ মানে কুকুৰা বৰ্তমান পুহি আছো হয় হয় বাট কি এটা আপোনাৰ এই ফাৰ্মখন আপুনি জেনেৰেটৰ আপুনি দিনটো আপুনি কেনেদৰে ব্যৱস্থাৰ মাজত আপুনি এটা বৰ্তমান কি কৰি আছে মানে আপোনাৰ আমাৰ অডিয়েন্সসকলক জনাই দিব মানে অকল এইখন ফাৰ্মৰ লগত আপুনি ব্যস্ত হৈ আছে না আৰু বেলেগ কিবা কামৰ লগত আপুনি তেনেদৰে ব্যস্ত হৈ আছে মানে আপোনাৰ ক'বলৈ গ'লে মই ফাৰ্মখনৰ লগতো ব্যস্ত তাৰ উপৰিঞ্চি মোৰ এটা মানে ব্যক্তিগত এটা কৰ্ম এটা কৰি আছো লগতে মানে মই আপোনাৰ ফাৰ্মখনত এইফালে এইটো ঘৰত মই তোমাৰ 400 কুকুৰা মানে পুহো আৰু ইয়াৰ ইটো পাৰে 300 মানে টোটেল তোমাৰ 700 কুকুৰা পুহি আছো তাতে তোমাৰ তাৰ উপৰিঞ্চি মই তোমাৰ এটা ব্যক্তিগত মানে দিনৰ কাৰণে এটা ব্যক্তিগত কাম কৰি আছো এইভাবে চলি আছো আৰু আচ্ছা জাতীয় আপোনাৰ কুকুৰা আছে বৰ্তমান ফাৰ্মখনত ইয়াত মোৰ দুটা প্ৰজাতিৰ কুকুৰা আছে মই প্ৰথমটো উল্লেখ কৰিছো যে এতিয়া যিখিনি আপোনালোকে দেখি আছে এইখিনি কয়লাৰ বুলি কয় আৰু ইফালে আছে যোনখিনি সেইখিনি লোকেল কুকুৰা বুলি কয় লোকেল কুকুৰা আচ্ছা আপোনাৰ এই কয়লাৰ যিটো পুহি আছে আপোনাৰ এইটো যিটো আমি দেখি আছো আমাৰ অডিয়েন্সে দেখি আছে এই কয়লাৰখিনি আপোনাৰ দানা পানী কেনেকুৱা কি ধৰণৰ অলপ অডিয়েন্সসকলক জনাই হয় হয় মানে কি হয় প্ৰথমতে আমি এই কুকুৰাটো একচুয়ালি নিজে আমি মানে পোৱালি নজগাও একচুয়ালি তো আমি দোকানৰ পৰা কিনি আনো দোকানৰ পৰা আপোনাৰ এটা বেগত মানে এটা খাং থাকে খাঙত 50 টাকে মানে সোমাই আহে তেনেকে ধৰক আমি কেটা কিমান লাগে আৰু হেতু অনুযায়ী আমি মানে দোকানৰ পৰা কিনি আনো আচ্ছা তাৰ পিছত প্ৰথম কিনি আনাৰ পিছত এটা স্টাৰ্টাৰ বুলি কয় স্টাৰ্টাৰ দানা মানে সৰুটো সেই দানাটো প্ৰথমতে প্ৰায় মোটামুটি 20-22 দিন মানলৈকে তোমাৰ হেতু স্টাৰ্টাৰ খুৱাবলগীয়া হয় তাৰ পিছত লাহে লাহে যিমানে গ্ৰোথটো ডাঙৰ হৈ আহিব ডাঙৰ হোৱাৰ পিছত স্টাৰ্টাৰ বুলি কোৱা দানাটোৰ পিছত এটা পায় তোমাৰ ফিনিচাৰ বুলি কয় অলপ ইয়াতকে মানে ডাঙৰ হয় যিটো স্টাৰ্টাৰ কয় তাৰ পিছৰ পৰা 22 দিন 25 দিনৰ পিছৰ পৰা আমি হেতু দানা ইউজ কৰো মানে তেনেকে মানে ফাৰ্মখন হেৰিত এই কয়লাৰ যিটো কয় এইটো আমি প্ৰায় 40 দিনৰ ভিতৰত আমি বিকিব পৰা হৈ যায় আৰু যিটো ইটো পাই আছে মই জনাইছো তোমাক হেতু যিটো কুকুৰা মানে লোকেল কুকুৰা হেতু প্ৰায় 70 দিন 75 দিন লাগে তাৰ পিছৰ পৰা বিকিব পৰা হয় আচ্ছা আচ্ছা এটা আপোনাৰ এই কুকুৰাবিলাক আপোনাৰ জেনেৰেটৰে ঘৰতে পুহিছে আপোনাৰ হয় এতিয়া আপোনাৰ বৰ্তমান আমাৰ বেপাৰীয়ে আপোনালোকৰ ইয়াৰ ফাৰ্মখন পৰা লৈ পেলাই আপোনাৰ তেনেকলে বজাৰত চেল কৰা হয় নে আপুনি নিজে গৈ মানে কি হয় প্ৰথম কিমান দূৰ মানে বস্তুটো যায় মানে হয় হয় অলপ জনাই দিব মানে হেতু কথা ক'বলৈ গ'লে প্ৰথম অৱস্থাত মই যেতিয়া ফাৰ্স্ট ষ্টাৰ্টিং কৰিছিলো তেতিয়াতো মই কি হয় এটা বস্তু মানে ব্যৱসায় এটা কৰিলে মাৰ্কেটিংটো লাগিব নহয় জানো আৰু সেই মাৰ্কেটিং লবলৈ কাৰণে মই প্ৰথমতেতো মই বহুত আমাৰ এতিয়া ওচৰৰ যিখন হোমটাউন বুলি কয় নাজিয়াত মই যিসকল মানে এনেকে মানে আপোনাৰ নাজিয়া ওচৰ পাজৰখিনি যি আপোনাৰ আছে তেওঁলোকক মানে ইয়াৰ পৰা মানে বস্তুটো প্ৰদান কৰা মই সেই তেওঁলোকক মানে প্ৰথমতে তেনেকে দিয়া হয় এতিয়াতো কিছুমান কিছু মানে বেপাৰী আহিটো মোৰ ঘৰৰ পৰাও লৈ যায়হি তেনেকে চলি আছে আৰু আচ্ছা আচ্ছা এই এতিয়া যিখিনি আপোনাৰ কয়লা বা এইখিনি লোকেল খিনি পুহি আছে তেনেহ'লে এইখিনি আপোনাৰ দৰৱ পাতি কেনেকুৱা মেডিচিন খিনি অলপ আমাৰ ৰাইজক অলপ জনাই দিবা মেডিচিন মানে ধৰক ইমানো তেনেকুৱা মেডিচিন ইউজ নকৰে একচুয়ালি কিছুমানেতো ভাবে তো বহুত মেডিচিন ইউজ কৰে এনেকে পুহিলে মানে কি হয় এইটো মানে মুকলিকে মেলি দিয়া নহয়তো তাৰ বিনিময়ত অলপ অলপ মেডিচিন দিয়া হয় মানে ধৰক আপোনাৰ প্ৰথম পোৱালিটো অনাৰ পিছত আপোনাৰ 3 দিনৰ পিছত এটা মানে এন্টিবায়োটিকৰ লিখিয়া মানে যিটো মানে তাত ভিতৰুৱা বস্তুবিলাক যেতিয়া কোমল হৈ থাকে তাক মানে সতেজ কৰি তুলিবলৈ সক্ৰিয় কৰি তুলিবলৈ এটা
পায় মানে আপোনাৰ দোকানতে পায় সেইটো পেকেট এটা পায় সৰুকে সেই পেকেটটো প্ৰথমতে পানীৰ লগত দিনত মিলাই দিব লাগে তাৰ পিছত 7 দিন 8 দিন মানৰ পিছৰ পৰা লাহেকে মানে এটা হেতৰ যেটো কি বুলি কয় ভিটামিন কয় আৰু এটা আছে ক্যালসিয়াম আৰু এটা লিভাৰ টনিক এই তিনটা মানে এনেকে টেমাত পায় আৰু 1/2 লিটাৰ হওক বুলে 200 গ্ৰামৰ হওক তেনেকে টেমা পায় এই টেমাগিটা কিনি আনি পিনে পানীৰ লগত ৰাতি মিক্সিং কৰি খোৱা হয় মানে প্ৰায় 3-4 দিনকে তেনেকে 2-3 বাৰ খোৱাৰ পিছত ইমানে আৰু বেলেগ বিশেষ হেৰি নাই আৰু আপোনাৰ তিনিটা মানে ভ্যাকচিন কৰা হয় হা তিনটা আপোনাৰ এটা কৰা হয় 7 দিনত হেতু F1 ভ্যাকচিন বুলি কয় মই নে ভ্যাকচিন কেৰ নামটো লগত উল্লেখ কৰি দিছো হা তাৰছত এটা 14 দিনত কৰা হয় হেতু IBD ভ্যাকচিন বুলি কয় আৰু নেক্সট আপোনাৰ 21 দিনৰ পৰা 24 দিনৰ ভিতৰত এটা ভ্যাকচিন প্ৰয়োগ কৰা হয় হেতু হৈছে F1 বুষ্টিং এই তিনটা ভ্যাকচিন ব্যৱহাৰ কৰিলে মানে কি হয় কিছুমান মানে আপোনাৰ কুকুৰা বেমাৰ হোৱা দেখা যায় যে এইখিনিৰ পৰা মানে নিৰাময় হয় বুলি কোৱা শুনো আৰু নিজে কৰি পিনে এতিয়া মানে কি বস্তুটো মানে প্ৰতিফলন পাইছে যে বস্তু ঠিকই থাকে মানে সেই ভ্যাকচিন কিটা প্ৰয়োগ কৰাৰ ফলত মানে আচ্ছা এটা আপুনি বৰ্তমান আপোনাৰ দেখিলো আপোনাৰ যিখিনি দেখাইছিল সৰু পোৱালিখিনি হয় এই পোৱালিখিনি অনাৰ পিছত আপোনাৰ মানে কিমান দিনত মানে ডাঙৰ হ'ল কিমান দিনত আপুনি সেল কৰিব পাৰে মানে মই আপোনাৰ কবলৈ গলে হিফালৰ যিখিনি কুকুৰা আপুনি দেখিছিলে সেই কুকুৰাখিনি মানে লোকেল কুকুৰা সেই কুকুৰাখিনি আপোনাৰ মোটামুটি মানে এতিয়া বৰ্তমান বজাৰত মানে যেটো হিচাপত মানে ওয়েটৰ মানে বস্তুটো সেল হৈ আছে হেতু হিচাপত চাবলৈ হলে 75 to 80 days বা তাতকে ওপৰতো হৈ যায় ইমানটো ভিতৰৰ পৰা আপোনাৰ মোটামুটি বিকিব পৰা হৈ যায় আৰু এইখিনি আপোনাৰ প্ৰায় 35 ৰ পিছৰ পৰা মানে 35 days হোৱাৰ পিছৰ পৰা এইটো যেটো কয়লাটোৰ কথা কৈছো এই কয়লাটো মানে 1 কেজি ওপৰত হোৱা মাত্ৰক মানে আপোনাৰ বেপাৰীয়ে কিনিব পৰা লয় আৰু কাস্টমাৰ মানে কিনে আৰু 35 ৰ পৰা 45-50 ভিতৰত মানে বিকি শেষ হৈ যায় দাদা এইখিনি আপোনাৰ আউট অফ আমাৰ নতুনকে উঠি অহা প্ৰজন্মই এটা বৰ্তমান এইখিনি আপোনাৰ যেটো ফাৰ্ম আছে আপুনি জেনেৰেটৰ ফাৰ্মটো কৰি আছে তেনেদৰে তেওঁলোকে যদি কৰিব বিচাৰে তেনেহলে কেনেদৰে মানে লাভান্বিত হ'ব অলপ ৰাইজক অলপ জনাই দিব হেতু বিষয়ে কবলৈ গলে মানে কি হ'ল মোৰ নিজৰ কথাৰ ক্ষেত্ৰত মই কৈছো মই প্ৰথম ষ্টাৰ্টিং মানে কি ধৰক এই যিখন ফাৰ্মখনটো নিজে কৰিছো মোৰ কোনো মানে কি কোম্পানী আন্ডাৰ আজিকালি ফাৰ্ম কিছুমান থাকে মানে কুকুৰা ভৱা মোৰ খালি সেইবিলাক নহয় হা মোৰ নিজৰ ব্যক্তিগত মানে কি হ'ল প্ৰথমতে আপোনাৰ ফাৰ্মখন বনাব লাগিব ফাৰ্মখনৰ কাৰণে বিশেষ মাটিও নালাগে মানে ধৰক আৰু যিমানটো আপুনি ধৰক দীঘল বনাব বিচাৰিছে হেতু নিজৰ কথা হেতু মানে কিমানটো কেপাসিটিৰ কাৰণে আপুনি পুহিব বিচাৰিছে হিমানটোৰ ওপৰত ডিপেন্ড কৰি আপুনি ফাৰ্মখন বনাব লাগিব আৰু সেই ফাৰ্মখন বনোৱাৰ পিছত মানে কি হ'ল আপোনাৰ এইবোৰ টিং পাতৰ পৰা আদি কৰি এইখিনি লাগিব তাৰ পিছত আপোনাৰ ধৰক এইবিলাক দেখিছে যে দানা পাত্ৰখিনি আনিব লাগিব বা পানী পাত্ৰখিনি আনিব লাগিব সেইখিনি লাগিব তাৰ পিছত আৰু বিশেষ তেনেকুৱা নালাগে আপোনাৰ সেইখিনি বস্তু যোগাৰ হোৱাৰ পিছত আপোনাৰ কুকুৰা পোৱালি আপুনি ধৰক অৰ্ডাৰ কৰি আনিব লাগিব তাৰ লগত আকৌ খোৱাবৰ কাৰণে দানা পানী আৰু মই উল্লেখ আগত কৰিছোৱে আপোনাৰ যিখিনি দৰৱ পাতি লাগে ধৰক বৰ বিশেষ নালাগে খালি প্ৰথমতে মানুহে কি হল মই আপোনাৰ উঠি অহা প্ৰজন্মৰ কথাই বিশেষকৈ ক'লো আজিকালি ধৰক আপোনাৰ চাকৰি বুলি ক'লে চাকৰি নহয় ন নিজৰ কৰ্ম কৰিবই লাগিব চাকৰিটো যদি পায়তো ভাল কথাই কিন্তু তাৰ লগতে যদি নাপায় বুলি আপুনি বহি থাকিতো লাভ নাই নহয় জানো আপুনি কওক তাকে মানে কি হ'ল আপুনি কৰো বুলি ক'লে উঠি অহা প্ৰজন্মই কৰিব এইবিলাক কৰি পিনে আমাৰ অসমখন আগবঢ়াই নিব লাগিব নহয় জানো তেনেদৰে ধৰক মই আপোনাৰ প্ৰথম ষ্টাৰ্টিং 50টাৰ পৰাই কৰিছিলো সৰু আছিলে তেতিয়া ফাৰ্ম মানে এনেকুৱা নাছিলে মই বেলেগত আছিলে মোৰ তেতিয়া তাৰ পিছত মই পঢ়ি পিনে যেতিয়া ধৰক মাৰ্কেটিংটো বাঢ়িলে মাৰ্কেটিং বঢ়াৰ কাৰণে মই ভাবিলো আৰু দুটা বেছিকে পঢ়ো তেনেকে বঢ়াই পিনে ধৰক এতিয়া মই মোটামুটি ফাৰ্মখনত 700 কেপাসিটি আছে তাতকে বঢ়োৱা নাই বৰ্তমান তেনেকে ধৰক উঠি অহা প্ৰজন্মৰ প্ৰথম সৰুৰ পৰা কৰি লাহেকে মানে ধৰক বিজনেছটো যেতিয়া লাহেকে ষ্ট্ৰাগল হ'ব তেনেকে বঢ়াই নিব পাৰিব আচ্ছা তো এতিয়া আপুনি এই ফাৰ্মখনত এটা কেনেদৰে মানে আপোনাৰ টাইমটো মানে পাস কৰিছে মানে এই দানা পানী দিয়াৰ লগত মানে মোৰ আপোনাৰ অলপ কেনেকুৱা ধৰণৰ কৰিছে হয় মানে হেতু ক'বলৈ গ'লে ৰাতিপুৱা টাইমত মই ধৰক এতিয়া ৰাতি দিলো ৰাতি দিয়াৰ পিছত দানা পানী সব সম্পূৰ্ণ দিয়াৰ পিছত ৰাতিপুৱালে প্ৰায় শেষ হৈ যায় আকৌ এই পাত্ৰবিলাক ধুব লগিয়া হয় কিন্তু অলপ কষ্ট কৰিব লাগিব দানা পাত্ৰখিনি ধৰক দানা ভৰাই দিলো পানী পাত্ৰখিনি অলপ ধুই অখালি মেলি ধুনীয়াকে ধুই মেলি আকৌ নতুনকে পানী ভৰাই দিলো এটা ঠাণ্ডা সিজনতো আপোনাৰ কুহুমীয়া পানীও দিব লগিয়া হয় মানে কি ডাইৰেক্ট ঠাণ্ডা পানী দিলে ধৰক যিটো বাহিৰত ঠাণ্ডা মানে কুকুৰাৰ কাৰণে অলপ দিগদাৰ হয় সেইকাৰণে মানে ধৰক ঠাণ্ডা দিনৰ কাৰণে কৈছো ঠাণ্ডা দিনৰ কাৰণে আপোনাৰ অলপ কুহুমীয়া টাইপৰ পানী কৰি দিওঁ ৰাতিলে হওক বা ৰাতিপুৱালে হওক তেনেকৈ আৰু দিনত এবাৰ দিওঁ ৰাতি এবাৰ দিওঁ ডাঙৰ হলে ধৰক কেতিয়াবা অকমান যদি বেছিকে খায় তেতিয়া হয়তো দুপৰীয়া টাইমতো অলপ পানীৰ দানা ভৰাবলগীয়া হয় তেনেকৈ আৰু এটা আপোনাৰ এই ফাৰ্মখন দেখিছো বৰ্তমান ইমানো ডাঙৰ নহয়
তো আপোনাৰ এতিয়া যদি ফাৰ্মখন আৰু অলপ বহলাব বিচাৰে তেনেহলে আপুনি আৰু কিমান দিনৰ পিছত মানে এইখিনি অলপ মনৰ পৰিকল্পনা কেনেকুৱা মানে অলপ কিমান দিনৰ পিছত তুমি এইখিনি কাম কৰিম বুলি ভাবিছা অলপ বহলাই যদি গৈ বিচৰা মানে মানে বৰ্তমান মোৰ পৰিকল্পনা মানে কি বহোৱা মানে কি মইতো আপোনাক প্ৰথমতে উল্লেখ কৰিছো মই এটা ব্যক্তিগত কৰ্মৰ লগতো জড়িত দিনত মানে তাত লগত লাগিবলগীয়া হয় তাৰ মাজতে মই এইখিনি মানে চম্ভালি আছো বুলিয়ে কৈছো আৰু মানে বৰ্তমান মোৰ ইমান পৰিকল্পনা নাই যে মই বৰ্তমান 700 কেপাচিটি কুকুৰাখিনি আছে এইখিনিৰ লগতে মই যিমানখিনি মাৰ্কেটিং লৈ থৈছো সেইখিনিৰ ওপৰত এইখিনিয়ে মোৰ চলি গৈছে তাতকে বঢ়াব পৰা যায় কিন্তু মোক সময়টো লাগিব নহয় মানে বৰ্তমান ইমানটোতে ৰাখিছো পাছলৈ চাওঁ ভৱিষ্যতলৈ যদি পাৰো বঢ়াবলৈ আচ্ছা আপুনি কয়লাখিনি যে আনিছে বৰ্তমান কুকুৰাবিলাক এতিয়া আপোনাৰ এইখিনিৰ পৰা আপুনি লাভান্বিত কেনেকে উপাৰ্জনটো মানে কেনেকুৱা হৈছে অলপ ৰাইজক অলপ জনাই দিব কিমান ৰেটত মানে আপোনাৰ চেল হৈছে বৰ্তমান হয় মানে আপোনাৰ ক'বলৈ গ'লে মোক এইখিনি যিখিনি দেখাইছো এইখিনি কয়লাখিনি ইয়াত মোৰ 400 আছে মই প্ৰথমতে উল্লেখ কৰিছো এই 400 কুকুৰাত মোৰ আপোনাৰ 35 দিনৰ পৰা 45 দিনৰ ভিতৰত মোৰ প্ৰায় বিক্ৰী শেষ হৈ যায় তাত মানে আপোনাৰ মোটামুটি ক'বলৈ গ'লে মোৰ সেই 35 দিনৰ পৰা 40 দিনৰ ভিতৰত যিখিনি কষ্ট কৰিবলৈ যায় তাৰ বিনিময়ত যদি মানে বিজনেছৰ আপ এণ্ড ডাউনৰ ওপৰতো থাকে হা মানে কি হয় আপোনাৰ গৰম সিজনত অলপ মানে মাৰ্কেটটো কমি যায় তাতে মাংসটো মানে কি মানুহে মাংস অলপ কমকে খায় গৰমত সেইটো আপুনি নিশ্চয় জানেই আৰু আপোনাৰ ঠাণ্ডা সিজনত অলপ মানে মাৰ্কেটটো মাছৰে হওক বা মাংসই হওক মানে বজাৰটো ভাল হয় আৰু এইটো টাইম এতিয়া যিটো টাইম চলি আছে এই টাইমটোত মানে মাৰ্কেটটো অলপ ভাল এই মাৰ্কেটটো অনুযায়ী চাবলৈ গ'লে মোৰ এই 400 কুকুৰাত মোটামুটি আপোনাৰ 20 22 25 ইমানটোৰ ভিতৰত মোৰ ইনকাম হয় 400 কুকুৰাত আচ্ছা মানে 20-22 হাজাৰ মান মানে আপোনাৰ এটা হেৰি থাকে আৰু কুকুৰাখিনিৰ কথা মই কোৱা নাই এই কয়লাখিনিৰ কথা কৈছো এতিয়া আপোনাৰ লোকচানটো কেনেকুৱা হয় যদি আমাৰ ৰাইজক অলপ জনাই দিব লোকচানটো কেতিয়াবা হৈ যায় আপোনাৰ লোকচান বুলি ক'বলৈ গ'লে মানে লোকচান এইবিলাক সদায় জীৱ লগা বস্তু মানে মানুহে পৰাপক্ষত কয় ৰিস্ক জীৱ লগা বস্তুত ল'বলৈ অলপ দিগদাৰ তথাপিতো তাতে মানে আপোনাৰ মই প্ৰথম পৰা যিখিনি উল্লেখ কৰিছো ভাল মতে যদি সঠিক টাইমত আপোনাৰ দৰৱখিনি যিখিনি কলো দৰৱখিনি ভেকচিনখিনি বা আপোনাৰ যি লিভাৰ টনিকৰ পৰা আদি কৰি কেলচিয়ামলৈকে সেইখিনি যদি আপুনি প্ৰপাৰ ইউজ কৰে পৰাপক্ষত এনেকে মানে বন্ধ এনেকুৱা হেৰিত মানে ফাৰ্মত কৰিলে পৰাপক্ষত বেমাৰ খুব কম দেখা যায় মানে মানে মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো মই যিমান দিনৰ পৰা কৰি আছো সেই অভিজ্ঞতাৰ ফালৰ পৰা তাতে ধৰক আপুনি প্ৰথম সৰুৰ পৰা যেতিয়া আনিব সৰুৰ পৰাতো আপোনাৰ ধৰক মই আপোনাৰ খৰ হিচাপতে কৈছো খৰত আপোনাৰ 4টা 5টা ইমানটো মান মানে আপোনাৰ মৰ্টেলিটি হৈ যায় তাৰ ওপৰত যদি যায় সেইটো মানে ধৰক বেমাৰত যায় কিন্তু ইভাগে আপোনাৰ মানে প্ৰতিবাৰতে এনে ধৰক খৰত 4টা 3টা মানে ওপৰৰ পৰা আহোঁতে অলৰেডি মানে অলপ ডেমেজ হৈ আহে পোৱালিটো মানে যেতিয়া আপোনাৰ মেলেৰিয়া যায় তেতিয়াৰ পৰাই মানে সি মানে অলপ অক্ষম মানে ইমান হেৰি নহয় মানে তেনেকুৱা হৈ যায়তো মানে ইভাগে আপোনাৰ লোকচান বুলি ক'বলৈ গ'লে মোৰ ক্ষেত্ৰত ইমানো অভাৰ লোকচান হোৱা নাই মোৰ মাৰ্কেটিংটো ভালকেনে পাই আছো খালি অলপ গৰম সিজনত মাৰ্কেটটো অলপ মানে তললৈ যায় তেতিয়া অলপ লোকচান হয় বুলি কৈছো মানে কি হয় ইনকামটো অলপ কম হয় কিন্তু ঠাণ্ডা সিজনতটো আপোনাৰ মোটামুটি ভাল থাকে বাকি এই ফাৰ্মখনৰ লগত এতিয়া বৰ্তমান আপুনিয়ে জড়িত হৈ থাকে না আপোনাৰ ঘৰৰ ফেমিলি তেনেদৰে জড়িত হৈ থাকে ফাৰ্মখনৰ লগত জড়িত বুলি ক'বলৈ গ'লে প্ৰথমতেতো ময়ে আছিলো আপোনালোকক জনাই দিছো মানে মোৰ বিয়া পতা প্ৰায় 1.5-2 বছৰ হ'ব হৈছে তাৰ পিছৰ পৰা মই তাৰ আগৰ পৰাই কৰি আছিলো মই অকলেও কৰি আছিলো তাৰ পিছৰ পৰা মানে মোৰ এতিয়া ধৰক মিছেছ তেওঁ মানে মই যেতিয়া আপোনাক কৈছিলো যে প্ৰথমতে ব্যক্তিগত কৰ্মৰ লগত জড়িত এটা সেই ব্যক্তিগত কৰ্মৰ কাৰণে মই যেতিয়া ধৰক 8টা-9টা বজাৰ ভিতৰত যাব লাগে আৰু আহোঁতে ধৰক 2টা 3টাত পাওঁহি সেই সময়ছোৱাত মানে কি হ'ল কিবা যদি ধৰক লাগে কিবা দানা পানী ক্ষেত্ৰতে হওক বা কিবা অলপ চোৱা চিতা কৰি দিয়ে সেইটো টাইমত ইভাগে ময়ে লাগি থাকো আৰু প্ৰায় তো দাদা এইখিনিতে আৰু এটা কথা সুধো আমাৰ দৰ্শকো জানিব বিচাৰিব নহয় জানো এতিয়া চোৱা আপোনাৰ এইখিনিত মাখি বা যিয়ে নহওক অলাগতিয়াল বস্তু আহি যদি আপোনাৰ এইখিনি কয়লাখিনিত পৰিব পাৰে ন কিবা অজুহাতি পাইছে নি মানুহ ৰাইজক অলপ জনাই দিব মানে কথাটো মানে সেইটো আপোনাৰ চাফ চিকুণতাটোৰ ওপৰত কথা মানে ধৰক আপোনাৰ কিছু জেগাত মানে এনে মই নিজে নিজ চকুৰে দেখিব পাইছো মানে ধৰক ফাৰ্মিং কৰে যদিও তেওঁলোকে মানে কি হ'ল এতিয়া এইবিলাক যিবিলাক মানে মই ধৰক ধানৰ পতান দিছো এই ফলিয়াবিলাক মানে কি হয় চফা নকৰে মানে কি হ'ল আপোনাৰ এতিয়া দিয়াৰ পিছত ডেইলি মোৰ মানে কি হয় ৰাতিপুৱা টাইমত মই অকল দানা পানী দিয়া কামটোৱে নহয় লগত মানে কি হ'ল এটা বাঁহৰ উখন বুলি কয় যে এই উখনটো লিখিয়াই মই মানে গোটেই ফাৰ্মখন মানে এইখন ফাৰ্মে হওক বা এইখন ফাৰ্মে হওক গোটেই মানে ফলিয়াখিনি মানে উখন মাৰি দিওঁ মানে ধৰক যেতিয়া তাহাঁতি এতিয়া যিটো মানে
গুটো হাগে যে এই গুটো মানে ইফাল ইফাল হৈ যায় তেতিয়া মানে কি হল ফৰকাল হৈ যায় আৰু ধৰক তেতিয়া মানে কি গোন্ধ এনেটো ফাৰ্মখনত এনে কিবা এটাতো গোন্ধ থাকিব কিন্তু এই যিটো দুৰ্গন্ধময় বুলি কয় যে এই গোন্ধটো নাথাকে মানে আপোনাৰ মানে আৰু তাৰ লগত মানে কি মাজে মাজে এটা আৰু এটা মই দৰৱৰ কথা আপোনাক কৈছো সেইটো দৰৱ বুলি নকয় একচুৱেলি কুকুৰাৰ ক্ষেত্ৰত নহয় এই দুৰ্গন্ধটো মই মানে যিটো মাখি হওক বা কিবা এনেকুৱা কীট পতংগ ফুলবোৰৰ পৰা মানে ধৰক নাহিবৰ কাৰণে এটা চেনিটাইজাৰ লিখি এটা বস্তু পায় সেই আপোনাৰ এই পল্ট্ৰি যিবিলাক মই কুকুৰা পোৱালি আনো সেইবিলাকতে পায় সেই বস্তুটো আনি পিনে মানে গোটেই ফাৰ্মখন মানে এটা আপোনাৰ স্প্ৰে কৰিব লাগে আৰু সেই স্প্ৰেটো কৰিলে মানে কি কুকুৰাও আপোনাৰ ধৰক বেমাৰ আজাৰ নহয় তাৰ লগত আপোনাৰ এই দুৰ্গন্ধময় যিটো কথা কৈছে এই বস্তুটো মানে নাহে মানে কথাবিলাক তেনেকুৱা ধৰণৰ মানে এইখিনি আপুনি আৰু এটা কথা কৈছিলে যে যিবিলাক আপোনাৰ গু আৰু পতান বিলাক মূল মট্ৰখিনি আছে সেইখিনি আপুনি গৈ বাহিৰত জ্বলাই দিয়ে নে পেলাই দিয়ে নে আপোনাৰ এইবিলাক নৈত পেলাই দিয়ে মানে অলপ ৰাইজক জনাই দিব মানে এইটো কি হয় যেতিয়া মোৰ কুকুৰাখিনি সম্পূৰ্ণ ধৰক বিকি মেলি শেষ হৈ যায় তাৰপিছততো আকৌ নেক্সট নতুন ভৰাবৰ কাৰণেতো এইবোৰ চব যিমানখিনি তেহেঁতৰ মানে পতানৰ গু মূল মট্ৰ বিলাক থাকি যায় সেইখিনিতো চফা কৰিবলগীয়া হয় মোৰ মানে কি হয় আমাৰ খেতি আছে লগতে দ খেতিও আছে লগতে মোৰ বৰ বিশেষ ডাঙৰো নহয় ধৰক খাইবোৰ অলপ বিকিব পৰাকে আৰু তেনেকে অলপ খেতি কৰা হয় আৰু সেই খেতিখিনিৰ কাৰণে মানে কি এই বস্তুটো বহুত উপযোগী বুলি ক'ব লাগে সাৰ হয় মানে এক্সট্ৰাকে আপোনাৰ ধৰক দোকানৰ পৰা ৰাসায়নিক মানে সাৰ আনিবলগীয়া নহয় যদি এইটো ব্যৱহাৰ কৰে মোৰ এইবিলাক ক্ষেত্ৰতে মানে ব্যৱহাৰ হৈ যায় মানে ধৰক এনেকে ক'ত নৈতে হওক বা ক'ৰবাত বোলে গাঁত খান্দিয়ে পুতি থোৱা হওক এনেকে মানে মোৰ কৰিবলগীয়া নহয় মই ধৰক প্ৰথমতে খালি নি পিনে এই গোটেই বস্তুখিনি ধৰক ইয়াৰ পৰা উঠুৱাই চাফা চিকুণ কৰি এজেগাত গোটাই লওঁ গোটাই লোৱাৰ পিছত ধৰক বোলে এইডোখৰত খেতি কৰিলো সেইডোখৰত ছটিয়াই দিলো ধৰক দ খেতি তেতিয়া ধৰক যেতিয়া ধান কাটি অনাৰ পিছত বহাগমহীয়া আগত আৰু ধৰক চ'ত বহাগমহীয়া ইমানটোৰ ভিতৰত ইয়াৰ ধৰক ভাৰ পাচি মানে নি পিনে মাটিত দি দিলো মানে বহুত ভাল হয় ইয়াৰ পৰা খেতি মানে বহুত ভাল মানে আপুনি যিবিলাক আপুনি গু আছে কৈছিলে যে মূল মট্ৰখিনি চব মানে গৈ আপোনাৰ নিজৰ বাৰীত শাক পাচলিৰ লগত দিয়েগে মই সেইবিলাকৰ লগতে ব্যৱহাৰ কৰো সেইটো কাৰণে আপোনাৰ আমাৰ ওচৰ চুবুৰীও মানে যাতে পৰিৱেশটো বেয়া সৃষ্টি নাই মোৰ তেনেকুৱা কোনো মানে ধৰক ওচৰৰ মানুহ এতিয়া ওচৰতে বহুত মানুহ আছে মানে এইবিলাক মই কৰাটো এতিয়া মোৰ নাই কমেও 4 বছৰ হৈ গ'ল কিন্তু আজিলৈকে কোনো মানে ধৰক এনেকুৱা ওজৰ আপত্তি মই পোৱা নাই যে এনেকে বোলে ফাৰ্মৰ বোলে এনেকুৱা বিলাকৰ দুৰ্গন্ধময় সৃষ্টি হৈছে মানুহ থাকিব নোৱাৰা হৈছে এইবিলাক মোৰ নাই হোৱা কোনো ক্ষেত্ৰত মই মানে ধৰক সদায়তো চাফ চিকুণ কৰো ইয়াৰ পৰা কোনো দুৰ্গন্ধ নোলায় মই আপোনাক আগতে উল্লেখ কৰিছো আৰু ধৰক শেষ হৈ যোৱাৰ পিছতো এই বস্তুখিনি মই ধৰক ধুনীয়াকে চাফা চিকুণ কৰি নি পিনে এজেগাত ধৰক গোটাও তাৰপিছত যিখিনি আমাৰ খেতিত দৰকাৰ হয় খেতিত মানে ব্যৱহাৰ কৰা হয় তো বন্ধুসকল দেখিলে আমাৰ দাদাজনে ঘৰতে থাকি সৰুকে ফাৰ্ম এখন খুলি কেনেদৰে নিজৰ পথ মুকলি কৰি স্বাৱলম্বী হৈছে তো দাদাজনক আপোনালোকে আশীৰ্বাদ কৰিব উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ তৰফৰ পৰা দাদা নমস্কাৰ ভাল লাগিলে আপোনাৰ লগত কথা পাতি আজি আপোনাৰ আমাৰ দৰ্শকক গোটেই অডিয়েন্সখিনিক দেখালে আপুনি কেনেদৰে আপোনাৰ ফাৰ্মখন সুন্দৰ কৰি আমাৰ যিবিলাক আপোনাৰ নজনা কিছুমান কথা যিখিনি উঠি অহা প্ৰজন্মই জানিব বিচাৰিলে আপোনাৰ এই আমাৰ ভিডিঅ'টোত তো আপোনালোকৰ বহুত বহুত ধন্যবাদ থাকিল দাদা তোমালৈ বহুত ধন্যবাদ থাকিল তুমি যে আহি মোৰ এই সৰু ব্যৱসায়টো ধৰক ৰাইজৰ আগত প্ৰকাশ কৰিলা মোৰো ভাল লাগিলে আৰু লগতে তোমাৰ যিটো ইউটিউব চেনেল তাক সকলোকে মই ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিছো তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব মই তাকে আশা ৰাখিলো তোমালৈও ধন্যবাদ থাকিলে তো বন্ধুসকল দেখিলে আমাৰ দাদাজনে ইমান ধুনীয়াকে কথাখিনি ক'লে তো যদি নেক্সট ভিডিঅ' লাগে আপোনালোকক লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজি ভিডিঅ'টো ইমানটোতে সামৰিছো জয় অসম